আসাম দেশে গাছেই ফলে। কৃষক বন্ধুসকল, আপোনালোকে চাই আছে আসাম কৃষি পদ্ধতি চেনেল। মই আছোঁ এজন তামোলৰ পুলি ব্যৱসায় কৰা ব্যক্তিৰ ওচৰত। তেওঁৰ পৰা শুনিম এই তামোলৰ পুলিবিলাক কেনেকৈ কৰিব লাগে। তামোলৰ পুলিবিলাক কেনেকৈ কৰিব লাগে দৰ্শকক জনাই দিয়া। প্রিয় দর্শক, মোর নাম নুর আলম সরকার, মোর দেউতার নাম কাশেম আলী সরকার। এইবিলাক তামোলৰ পুলি আমি আমাৰ ঘৰৰে তামোল, আমি গছৰ পৰা পকা তামোলবিলাক পাৰি তাৰ মাটি আৰু গোবৰ একলগ কৰি আমি পলিথিনৰ মাজত এটা এটা কৰি দি আমি পুলিবিলাক ৰুওঁ। এক পিছত না 1.5 মাহৰ পিছত পুলিবিলাক যেতিয়া তামোলৰ পৰা গছ হয় 2-3 পাতামান হয় তেতিয়া আমি কি কৰোঁ, সেইবিলাক বেলেগ ঠাইত আৰু ৰুই দি যেতিয়া 3 পাতা বা 4 পাতা হয় তেতিয়া আমি সেইবিলাক মানে আৰু সাৰ পানী দি ডাঙৰ দীঘল কৰোঁ। তাৰপিছত যেতিয়া 3 ফুট বা 4 ফুট হয় তেতিয়া আমি বজাৰত বিক্ৰী কৰোঁ। এটা তামোলৰ পুলি কৰোঁতে কিমান টকা খৰচ হয়? এটা তামোলৰ পুলি কৰোঁতে আমাৰ 5ৰ পৰা 6 টকা খৰচ হয়। বিক্ৰী কিমান কৰিব পাৰি? বিক্ৰী আমি 25 টকাৰ পৰা 30 টকা বিক্ৰী কৰোঁ। আপুনি তামোলৰ পুলিৰ পৰা কিমান লাভৱান হৈছে? খুবেই আমি লাভৱান হৈছোঁ এইবিলাক কৰি। আমি এই তামোলৰ পুলিবিলাক কৰি আমি বিৰাট লাভৱান হৈছোঁ। আপোনাৰ পৰিচয়টো দিব যাতে দৰ্শকে আপোনাৰ পৰা পুলিবিলাক ক্ৰয় কৰিব পাৰে। মই ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ ৰৌমাৰী গাঁৱৰ এজন বাসিন্দা। মোৰ নাম নুৰ আলম সৰকাৰ, মোৰ দেউতাৰ নাম কাশেম আলী সৰকাৰ। মোৰ যোগাযোগ নম্বৰ 8011452360। দৰ্শকসকল, আপোনালোকে এই নম্বৰত মোক কল কৰিব, আপোনালোকে মোৰ যোগাযোগ পাব। পুলিবিলাক কেইবছৰ পাছত ফল আহে? প্ৰিয় দৰ্শক, আমাৰ এই পুলিবিলাক 6ৰ পৰা 7 বছৰৰ ভিতৰতে ফল ধৰে। আমি এই পুলিবিলাক আমাৰ ঘৰৰ চাৰিওফালে আমাৰ খালী ঠাই আছে, সেইবিলাকত আমি কৰোঁ।